শংকৰদেৱৰ কিবা অপমান কৰাৰ কথা এটা কৈছিলে প্ৰথমতে সেই কথাটোকে কৈ লওক অপমান কৰিছেতো নৰেন্দ্ৰ মোদীয়ে কি কৰিছে কওক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে বোলে যে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে ব্ৰিটিছৰ লগত যুদ্ধ কৰি শ্বহীদ হৈছে বুলি কৈছে এইটোতো অপমান কৰা হৈছে হেমন্ত বিশ্ব শৰ্মা এতিয়া পৰাই শেষ সেইদিনা BTC ইলেকশ্যনৰ ৰিজাল্টৰ পৰাই শেষ হৈছেহি আপুনি গুৰু বুলি কৈছিলে মই হেমন্ত বিশ্ব শৰ্মাৰ গুৰু এই শিষ্য মই সেই দীক্ষা দিছে তাক ৰাজনীতিত যাব একদম আৰু যাব প্ৰমোদ বড়োৰ নাম নলবি এইবিলাক সৰু মৰু অসমত কোনে মুখ্যমন্ত্ৰী হ'ব সেইটো আমাৰ মাজত আলোচনা হ'ব ৰিজাল্টটো আহিব দিয়ক 2 তাৰিখ মে পিছত আমি আলোচনা কৰিম গোলাঘাট সমষ্টিত পিকনিক কিবা হ'ব নেকি গোলাঘাট সমষ্টিত আমাৰ বিজয় উৎসৱ হ'ব বিতপন হাজৰিকাৰ শইকীয়া ডাঙৰীয়াৰ কাৰণে কেলে নাপাব আমি দিম না আমি দিম প্ৰথম ফেজত মহাজোঁট হিচাপে কমেও 20টা বেছি হ'ব পাৰে কোন সমষ্টি মই কম বৰচলা ঢেকীয়াজুলি ইয়াৰ পিছত ৰাঙাপাৰা চতিয়া বিফুৰীয়া বিশ্বনাথ মনত আছে আৰু কি বিশ্বনাথৰ পিছত গহপুৰ গোলাঘাট সৰুপথাৰ মাজুলীটো CMৰ সমষ্টি হয় ইয়াত বাৰে বাৰে প্ৰাইম মিনিষ্টাৰ আহি আছে বাৰে বাৰে হোম মিনিষ্টাৰ আহি আছে তাৰমানে ভিতৰত কিবা একটা আছে ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব ৰঞ্জিত দাসটো এনেই হাৰি আছে মুখ্যমন্ত্ৰী আৰু পঢ়িলে হিমন্ত বিশ্ব শৰ্মা আহিব ইয়াতে প্ৰচাৰ চলাবলৈ আহিব দিয়ক না মই অহাৰ পিছত কোনোবা প্ৰাইম মিনিষ্টাৰ আহিলেও একো কাম নাই অসমত দুজন মুখ্যমন্ত্ৰী হ'ব মানে হেমন্ত বিশ্ব শৰ্মা এজন আৰু সৰ্বানন্দ সোণোৱাল এজন এতিয়া এই গভৰ্ণমেণ্টটো ভাঙিব 2 তাৰিখ মে শিক্ষাটো 100% হৈ গ'ল আৰু আমি কৈছে মহাজোঁট হিচাপে যিখিনি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিবোৰ মানে সম্পূৰ্ণৰূপে 100% এক্সিকিউশ্যনৰ কাৰণে আমি চেষ্টা কৰিব মানে কৰিমেই আৰু গহপুৰ সমষ্টিৰ প্ৰফুল্ল বৰা ডাঙৰীয়া বিদায় আজিৰ পৰা 28 মাৰ্চত নিৰ্বাচন হ'ব আৰু অসমত বহুতবাৰ প্ৰাইম মিনিষ্টাৰ আহিছে আপোনালোকে দেখি আছে বহুতবাৰ হোম মিনিষ্টাৰ আহি আছে কিন্তু অসমৰ ৰাইজে আজি মহাজোঁট চৰকাৰ বিচাৰিছে এই কথাটো প্ৰাইম মিনিষ্টাৰে গম পায় সেইকাৰণে বাৰে বাৰে আহি পেলাই কিবা এটা কৰিব পাৰে নেকি চেষ্টা কৰি আছে কিন্তু নোৱাৰিব ছাৰ বিটিআৰ অঞ্চলত মিত্ৰজোঁটে আচলতে একেলগে যুঁজ দিছে যদি পৃথকে নিৰ্বাচন অৱতীৰ্ণ হৈছে আপুনি কি কয় মিত্ৰজোঁটে বিজেপি মিত্ৰজোঁটে বিটিআৰ অঞ্চলত একেলগে নিৰ্বাচন খেলিছে যদিও বিটিআৰডি অঞ্চলত একেলগে নিৰ্বাচন খেলিছে যদি পৃথকে নিৰ্বাচন নাই এই প্ৰমোদ বড়ো বা হেমন্ত বিশ্ব শৰ্মা বা প্ৰাইম মিনিষ্টাৰ যিমানেই নাথাকে সিমানেই কাৰাপশ্যন হেমন্ত বিশ্ব শৰ্মাই কৰি আছে BTCত এতিয়া ছাৰ আপোনাক প্ৰমোদ বৰুৱাই কৈছে আপুনি এবাৰ জেললৈ যাব লাগিব মই যাব না সি যাব এইবাৰ যে এই 600 কোটি এই কেলেংকাৰীটো কোনে কৰিছে এতিয়া মইতো কৰা নাই মই কৰিছে বুলি ইহঁতে মানে অভিযোগ কৰি আছে কিন্তু আজিলৈকেতো প্ৰমাণ দিব পৰা নাই ইহঁতে শ্বেয়াৰ ছাপ্লাই দিয়াৰ নামত চাইকেল ছাপ্লাই দিয়াৰ নামত আজি চাইকেলো নাই শ্বেয়াৰো নাই পইচাটো ওলাই লৈ গৈ আছে এইটো কেলেংকাৰী হয় না নহয় ছাৰ এবাৰ মুখ্যমন্ত্ৰী কোন হ'ব আপোনাৰ দৃষ্টিত মুখ্যমন্ত্ৰী আমাৰ ৰিজাল্টৰ পিছত মহাজোঁট হিচাপে আলোচনা হ'ব ইয়াৰ পিছত কোন হ'ব জানিব হিমন্ত হ'ব পাৰে নেকি ছাৰ এই হিমন্ত কেনেকৈ হ'ব হিমন্ত মই হোৱাৰ পিছত ক'ব বুলি কৈছিলা মই